হয় আজি আপোনালোকে সকলোৱে গম পাইছে দেখি আছে ইলেকশ্যনটো আহি আছে আৰু বেছি সময় নাই তো সকলোৱে প্ৰাৰ্থী নিজে নিজে হিচাপে মানে ষ্ট্ৰং কৰি আছে সেইবুলি আমি চাই চিন্তি কৰি কোনটো দলত থাকিলে ভাল হ'ব এইবিলাক চাই চিন্তি আজি বিজেপি দৰংগাজুলি ব্লক বিজেপি কিৰণ নাৰ্জাৰী এমচিএল আণ্ডাৰত আমি জইনিং কৰিছোঁ আৰু কাৰণ এইটোৱে এটা উদ্দেশ্য যিখিনি বৰ্তমান চেণ্ট্ৰেলতো বিজেপি চৰকাৰ চলি আছে ষ্টেটতো বিজেপি চৰকাৰ চলি আছে আৰু ক'ব গ'লে আমাৰ বি টি আৰতো এলায়েন্স চৰকাৰ বিজেপি প্লাছ মানে ইউ পি চৰকাৰ আছে আমি দেখা পাইছে বিজেপি যিখিনি আদৰ্শ কাম কৰা ষ্টাইল যিখিনি মানে সমাজৰ কাৰণে যি কাম কৰি আছে এইবিলাক ভাল লাগিছে এইকাৰণে আজিৰ তাৰিখত সকলোৱে মানে ৰাইজে দলে বলে আহি বিজেপিত যোগদান কৰি আছে হা আপোনালোকে আজি আমি 17জন জইনিং কৰিছোঁ আৰুতো অকল মোৰ আণ্ডাৰত আৰুতো মহিলা হিচাপে বহুত আছে বেলেগ আণ্ডাৰত আহিছে আজি আপোনালোকেও দেখিছে আজি দলে বোলে অকল বগাজুলি নহয় আমাৰ কুমাৰঘাটা অঞ্চলত যিমান বড়ো নহয় অন্য জনগোষ্ঠীৰ মাজত যিমান যি আছে আজিতো বহুত যোগদান কৰিছে আৰু ইউ পি পি আছিল নাই তাতে মানে আমি জইন কৰিছিলোঁ কিন্তু মাজত যোৱা এম এল এ আছিলে এম এল এ ইলেকশ্যনতো মই দৰংগাজুলি ষ্টাৰ্টিং ইলেকশ্যন কৰোঁতে চেয়াৰমেনো হৈছিলে এই আমি জলেন দৈমাৰী এম এল এ তেখেতৰ আণ্ডাৰত কাম কৰি আছিলে কিন্তু যি দেখা পাইছে মানে কাম কৰা ষ্টাইলবিলাক কিবাবিলাক ভাল লগা নাই আমি মানুহে ৰেচপণ্ড নকৰে কাম কৰে মানে কিবা ভাল নহয় এইকাৰণে আমি বাদ দি কিনি আজি বিজেপিত জইন কৰিছোঁ আৰু আপুনি ঠিকেই কৰিছে আমি আপোনালোকে দেখিছে যে শুক্লাই চেৰফাং দৰংগাজুলি গড়েশ্বৰ বাগানপাৰা দৰংগাজুলি সকলো অঞ্চলতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ প্ৰতি আকৃষ্ট হয় আৰু দলটোৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন স্তৰৰ ব্যক্তি বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত থকা ব্যক্তি ভাৰতীয় জনতা পাৰ্টীত আহি যোগদান কৰিছে ৰাইজৰ ওচৰত বিকল্প নাই যিসকল ব্যক্তিৰ ৰাজনীতিৰ প্ৰতি ৰুচি আছে তেনেকুৱা ব্যক্তিৰ গত্যন্তৰ নাই তেখেতসকলে ভাবিছে যে আমাৰ উৎকৃষ্ট মাধ্যমটো হৈছে ভাৰতীয় জনতা পাৰ্টী যাৰ মাধ্যমেৰে আমি জনতাৰ যি সেৱা কৰা আমাৰ সংকল্প ৰাইজৰ সংকল্প বা এই নেতাসকলৰ সংকল্প সেই সংকল্প ভাৰতীয় জনতা পাৰ্টীৰ মাধ্যমেৰেহে যে সম্পূৰ্ণ হ'ব সেইটো কথা তেখেতসকলে গম পাইছে আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীত বিজেপিত যোগদান কৰিছে বিশেষভাৱে বড়ো জনগোষ্ঠীৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে আজি এই যোগদান সভাত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে বেছি সংখ্যক ব্যক্তি বি পি এফৰ লগত জড়িত ব্যক্তি দুই এজন ইউ পি পি এলৰ লগত জড়িত ব্যক্তিও আছে তেখেতসকলে নিশ্চিতভাৱে তেখেতসকলৰ যি নেকি যোগদান আমাৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ শক্তি অধিক বৃদ্ধি কৰিব এই ব্যক্তিসকলে যোৱাটো সময়ত বি পি এফৰ হৈ কাম কৰি যিটো বি পি এফৰ কাঠামো ভেটি বুনিয়াদ তেখেতসকলে শক্তিশালী কৰি ৰাখিছিল গতিকে আজি বি পি এফৰ মানে ভেটি ধৰা মানুহ নোহোৱা হৈ গৈছে অকল দৰংগাজুলি পৰিষদীয় সমষ্টিতে নহয় তামোলপুৰ জিলাৰ 6টা পৰিষদীয় সমষ্টিত বি পি এফৰ যিটো নেকি ভেটি ধৰা খুঁটি ধৰা মানুহ নোহোৱা হৈ গৈছে মাটিৰ তল মানে ভৰিৰ তলৰ মাটি খহি গৈছে গতিকে আপোনালোকে ইলেকশ্যনৰ নিৰ্বাচনৰ ফলাফলত দেখিব তেখেতসকল প্ৰায় অস্তিত্বহীন হৈ যাব